আপোনাক এইখিনি সময় দিয়াৰ বাবে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছো আপুনি দিল্লীৰ মসনদলৈ যাব আৰু দিল্লীত অসমক প্ৰতিনিধিত্ব কৰিব যোৰহাটক প্ৰতিনিধিত্ব কৰিব গতিকে আপোনাক পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত আমি বিস্তৃতভাৱে কিছু কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ সৈতে মই আহিব খুজিছো প্ৰদ্যুম্ন গোস্বামী এই আমি যেটো শেহতীয়া ধাৰা দেখিলো ইয়াৰ মাজত তপন কুমাৰ গগৈ বহুতে কৈ আছিল কিন্তু আমাৰ যোৰহাটৰ যিসকল সাংবাদিক আছিল মোৰ যিসকল সতীৰ্থ আছিল মই সুধিছিলো তেওঁলোকক যে যোৰহাটত দৰাচলতে হবলৈ কি গৈছে তাৰ মাজত এটা খবৰ মই দৰ্শকসকলক মই তপন গগৈৰ সৈতে কথা পাতি থকাৰ কাৰণে মই সেই সময়ত অৱগত কৰা নাই তথাপিও আমি স্ক্ৰিনত দেখুৱাই আছো যে নৱকুমাৰ শৰণীয়া বিজয়ী হৈছে কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা এইটো খবৰ আমি আপোনালোকক জনাইছো তৎসত্ত্বেও আপোনালোকে নিশ্চয় গম পাইছে যে আমি ইতিমধ্যে তেখেতৰ যি ট্ৰেণ্ডটো আমি দেখুৱাই আছো নৱকুমাৰ শৰণীয়া তেখেত বিজয়ী হৈছে কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা বিজয়ী হৈছে নৱকুমাৰ শৰণীয়া সকলোৱে যাক এৰা শৰণীয়া বুলিয়ে জানে আৰু তেখেতে এই নিৰ্বাচনত দ্বিতীয়বাৰৰ কাৰণে কোকৰাঝাৰৰ দৰে এটা সমষ্টিক প্ৰতিনিধিত্ব কৰি আগবাঢ়িছে আৰু এইবাৰ দিলীপ শইকীয়া তেখেত জিকিছে মঙলদৈত দিলীপ শইকীয়া মঙলদৈত তেখেতে বিজয় সাব্যস্ত কৰিছে আৰু ভুৱনেশ্বৰ কলিতাৰ দৰে প্ৰাৰ্থীক তেখেতে পৰাভূত কৰিছে প্ৰথমবাৰৰ কাৰণে বোধহয় তেখেতে সংসদীয় এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু নলবাৰীৰ মোৰ দুই এজন বন্ধু তেওঁলোকে কৈছে যে প্ৰথমবাৰৰ কাৰণে সংসদৰ মজিয়ালৈ এজন এনেধৰণে তেওঁলোকে নলবৰীয়া বুলিয়ে তেওঁলোকে লিখিছে যে তেওঁলোকে পঠিয়াবলৈ বা উৎসাহ যোগাবলৈ তেওঁলোক সক্ষম হৈছে কুইনো যা তেওঁ গুৱাহাটীত বিজয় সাব্যস্ত কৰিছে এতিয়া অৱশ্যেই যি আনন্দ উল্লাস পূৰ্বৰে পৰা তাত আয়োজন কৰা আমি দেখিলো কাৰণ তেওঁলোকে অনানুষ্ঠানিকভাৱে গম পায়েই গৈছিলে যে বিজয় তেওঁলোকৰ হৈছে